নমস্কাৰ, গুড মৰ্ণিং। মই আজি এটা আপোনালোকৰ লগত সাধু নহয়, এইটো সঁচা ঘটনা। সঁচা ঘটনা হিচাপতে কাহিনীটো হৈ আছে। আমাৰ মানে এনেকুৱা মানুহবিলাকৰ যিটো নেকি কাহিনীটো মই ক'ম, আপোনালোকে হয়তো আগৰ পিছে শুনিছে, কিন্তু কাহিনীটোৰ লগত এটা বহুত ডাঙৰ ৰহস্য আছে। তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিব যে মানুহবিলাক যিবিলাক নেকি সমস্যা হৈ থাকে, বহুত পৰেচান হৈ থাকে, জিন্দগীত কিবা কৰিব নোৱাৰে, দুনিয়াত কিবা আগুৱাই যাব নোৱাৰে, বহুত হেৰি হৈ যায়, ভাবে যে আৰু কি কৰিম, অৱস্থা বেয়া হৈ যায়। লাষ্টত মানে এনেকুৱা অৱস্থা হৈ যায় যে জীৱনত মানে জীৱন ত্যাগ কৰি দিম এনেকুৱা ভাবে, আত্মহত্যা কৰিবলৈ বাধ্য হৈ যায়, এনেকুৱা অৱস্থা হৈ যায়। কিন্তু আজি মই যিটো কাহিনী ক'ম, এই কাহিনীটো শুনিলে আপোনালোকৰ মনত এনেকুৱা লাগিব যে নাই, এইটো মোৰ যিটো কৰ্ম, সেইটো মই যদি সঁচাই কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় মোৰ মানে জীৱনত বহুত কিবা হ'ব। তো একবাৰ এনেকুৱা কি আছিলে, মই কাহিনীটো কৈ দি আছোঁ। একবাৰ এনেকুৱা এটা আছিল, কি আছিলে, হৰিণাৰ কাহিনী। তো হৰিণাটো আৰু জানেই, এনেকুৱা বহুত তাৰ মানে শত্ৰু থাকে। এক নম্বৰ শত্ৰুটো আপুনি জানেই, আপোনালোকে জানেই, এই বাঘৰ পৰা বাচি থাকিব লাগে। তো এতিয়া এনেকুৱা সেই হৰিণটো ঘাঁহ খাই খাই জংঘলত বহুত ঘূৰি তাৰপিছত এনেকুৱা অৱস্থা হৈ গ'ল, তাৰ ৰদে হেৰিতে মানে এনেকুৱা ভাগৰ হৈ গ'ল। তাৰপিছত তাক মানে পানী পিয়াহ লাগিলে। এতিয়া ক'ত পানী খাব যাব, তেনেকৈ পানী বিচাৰি গৈ এটা ধুনীয়া পানী ঘৰত পালে। ফূৰ্তিতে সি পানী খাব ধৰিছিলে আৰু এনেকুৱা অৱস্থাতে ছাইডত দেখিলে এটা ডাঙৰ বাঘ। সি কি কৰিব, সি এতিয়া সেইফালৰ পৰা এইফালে পলাব খুজিলে। এইফালে পলাব খোজোতে ইফালে কি হ'ল, আপোনাৰ এটা ডাঙৰ মানে কি হৈ গ'ল, আপোনাৰ এনেকুৱা এটা যিটো নেকি জংঘলৰ পৰা আহিছিলে, তাতে মানে ডাঙৰ জুই লাগি গ'ল। জুই লগাই আগফালেতো পানী, কেনেকৈ যাব, পানীত যাব নোৱাৰে, ডাঙৰ পানী, আকৌ পিছফালে জুই, এইফালে ছাইডত আপোনাৰ বাঘ। এতিয়া ওপৰৰ ফালৰ পৰা কি হৈ গ'ল, ডাঙৰ বৰষুণ আহিব ধৰিলে, হাৱা বতাহ বৰষুণ এনেকৈ আহিব ধৰিলে। এতিয়া কি কৰিব, মানে কয় নহয়, সমস্যা আহিলে মানুহৰ মানে বহুত চাৰিওফালৰ পৰা সমস্যা আহে। সেই মানে হৰিণাৰ কাহিনীটো এনেকুৱা টাইপৰ, মানে তাৰ চাৰিওফালে সমস্যা আহিব ধৰিলে। এতিয়া সি মানে লাষ্ট উপায় কি আছে, যে সি কি কৰিব, তাৰতো উপায়ে নাই। সেইটো অৱস্থাত সি কি কৰিলে, ডিচিশ্যন ল'বলৈ বাধ্য হ'ল যে মোৰতো এতিয়া উপায়ে নাই, মইতো কোনোফালে যাব নোৱাৰোঁ, চাৰিওফালে মোৰ সমস্যা। তাৰপিছত লাষ্টত সি এটাই উপায় কৰিলে যে মোৰ আচল কৰ্ম কি, মই ইয়াতে কি কৰিব আহিছিলোঁ। তেতিয়া সি অনুভৱ কৰিলে, নাই, মই ইয়াতে পানী খাব আহিছোঁ। তেতিয়া সি লাষ্টত গৈ পেলাই চুপচাপ পানী খাব ধৰিলে। পানী খাব ধৰোঁতে কি হ'ল, পিছফালৰ পৰা যিটো জুই ডাঙৰকৈ আহি আছে, ছাইডে এফালেদি পলাব খুজিলে, তাতো আকৌ চিকাৰী আছিলে। চিকাৰী ফালে দি পলাব নে বাঘৰ ফালে পলাব, নে পিছফালে জুইত যাব, নে আগফালে পানীত যাব, নে বৰষুণ বতাহত যাব, এতিয়া কোনফালে পলাব, আহি পলাব নোৱাৰে। তেতিয়া যেতিয়া নেকি বাঘে দেখিলে এতিয়াতো মোৰ ওচৰত এটা চিকাৰী আছে, চিকাৰীটো চাই কিনি বাঘে মানে তৎমত খাই কিনি সি পলাব ধৰিলে। পিছফালেদি যেতিয়া নেকি আকৌ জুইটোত গৰম আহি আছে, সি কি কৰিব, সি পানী খোৱাত ব্যস্ত হৈ গ'ল হৰিণাই। তেতিয়া কি হ'ল, ওপৰৰ পৰা যিটো ঝড় বৰষুণ হাৱা বতাহ জোৰা আহিব ধৰিলে, তেতিয়া সেইটো অৱস্থাত মানে কি কৰিলে, চিকাৰীও মানে সেইটো জেগাৰ পৰা ছাইড কাটিবলৈ বাধ্য হৈ গ'ল। এতিয়া হৰিণাই আৰামত পানী চানী খাই কিনি তাৰ পৰা ওলাই আহিব পাৰিলে। তো এই সমস্যাখিনি, এনেকুৱা সমস্যা মানে আমাৰ জীৱনতো আহে, চাৰিওফালৰ পৰা সমস্যা আহে। যদি আমি অলপ ধৈৰ্য ধৰোঁ আৰু যদি আমি কথাটো অনুভৱ কৰোঁ যে কৰ্ম কৰ, ফলৰ আশা নকৰিবি, এনেকুৱা এটা কথা আছে। গীতা ভাগৱত কোৰাণবিলাকতো এনেকুৱা কথা আছে, ধৰ্মশাস্ত্ৰবিলাকত এনেকুৱা কথা আছে। যদি আমি সেইটো ফ'ল' কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ এটা ডাঙৰ জ্ঞান পাম। আৰু সেই যিটো নেকি আমি যিটো কৰ্ম কৰি আছোঁ, সেই কৰ্ম কৰি থাকোঁ, আৰু যদি ফলৰ যদি আশা নকৰোঁ, তেনেহ'লে আমি নিশ্চয় ছাকচেছ হ'ম। ঠিক আছে।